নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি মানে আৰু ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আজি কি কৰিম বাৰু অ' নব কচুকালে কজুৱাই। 1 hour later. তো আজি গাড়ী কাম বন मालूम है तेरे बाप को मत सिखा चल। তাকেই আজি ভাবিলোঁ বাৰীত মানে অলপ টেপু চেপু আনি থৈ দিয়া আছিলে, টেপুখিনি য'তে ত'তে ছিটিয়াই দিলোঁ। সেইখিনি অলপ কচু ডাঙৰ ডাঙৰ হ'ল আৰু তাকে ভাবিছোঁ কচুখিনি আজি খানি উলিয়াই দিম আৰু তাৰপিছত খাব লাগিব, হয় নাই বাৰু? वाह क्या एक्टिंग कर रहा है। প্ৰথমতে কচু অলপমান খানিলোৱে, মানে কচুখিনি প্ৰথমতে খানোতে ভিডিঅ'ত নকৰিলোঁ, পটককৈ দিমাগ কি বাল্টি বাল্টি মানে কৰি কিনে তাৰপিছত ভাবিলোঁ আজি তেনেহ'লে ভিডিঅ' এটা বনি যাব কচুখিনিৰ লগত, হয় নাই বাৰু? क्या सोच है रे तेरी, मानना पड़ेगा। তাকে বোলো কচু খানি দি অলপ ভিডিঅ' চিডিঅ' বনাই দিম আৰু, হয় নাই? দেখাই দিছোঁ দেই ক'ত অলপ চলপ খানি কিনে এবেগ খানিলোঁ নি বিকিম, এইখিনি পইচা পাম। पैसा ही पैसा होगा। গিটিখিনি ক'ত খাব পাৰিবি, হয় নাই বাৰু? য'তে ত'তে আছে মানে আৰু এইটো এটা কচুকালে কজুৱাই। যেনেকৈ এইটো কচু সেনেকৈ ঢেৰ কচু খান্দি থৈছোঁ দেই। चूतिया बनाया तुमको। দুমাহমান একো চব্জি চব্জি নিকিনোগে আৰু। কচুকালে কজুৱাই यही नहीं, अभी और सुनिए। তুমি জানো সঁচানে মৰমৰে মায়া। ফূৰ্তি কাম বন যে কাম হ'লে মানে বিৰাট কষ্ট হয় যে। মায়া ভৰা এক বেগ কচু কানি আনিলোঁ। একদম কেমেৰামেন পৰি গৈছেগে, কেমেৰামেন পৰি গৈছে। এনেকুৱা মতা পাবলৈ কাৰণে যে কপাল লাগে, কপাল বুলি কৈছে। मजा नहीं आ रहा है। নব কচুকালে কজুৱাই। এইখিনি এতিয়া তামোল ধৰ খাই লওঁ আৰু দেই। কচু এবেগ কচুখিনি ৰ'দত শুকুৱাই লওঁ, নহ'লে খজুৱাব দেই নাজি তৰা। আৰু কচু বিকিবলৈ যাব লাগিব আৰু দেই নামৰো। আহক 40 টকা কেজি, 40 টকা কেজি কচু, 40 টকা কেজি। আহক এবাৰ খালে আকৌ খাব মন যাব। কচুৰ লগত টেপু ফ্ৰী, আহক। अभी मजा आएगा ना भिड़ो।